তো হে গাইস ওয়েলকাম টু নিনজাস ব্লগ তো আজি মানে মোৰ বাৰ্থডে তো আমি ইয়াতে ৰুমতে আছো মানে তো আমি এতিয়া বজাৰ কৰিব যাম তো গাইস ইয়াতে বহি আছো দাদা দাদা তোমাৰ কিমান বয়স মোৰ 1 বছৰ ভালকৈ সুধিছোঁ তোমাৰ কিমান বয়স টোটেল কিমান আছে 21 বছৰ 21 তো মোৰ আজি কিমান হ'ল 22 তো দাদা বুলিব পাৰা হৈছে তুমি আজি পৰা মোক দাদা বুলি ক'বা কল মি দাদা কিন্তু ইউটিউবত যাব ভাই ঠিক আছে আৰু তুমি কি কৈছা তোমাৰ কিমান তোমাৰ 19 বছৰ মোৰ কোনো আছে 19 বছৰ কিমান কিয় লাগে কিয় লাগে কিমান তোমাৰ কিয় লাগে তোমাৰ মোৰ মতে তোমাৰ 18 বনাই থাকে 18 বা 19 বনাই থাকে তোমাৰ 18 বা 19 18 দিন থাকিবা 18 বা 19 দাদা বুলিব পাৰা হৈছে মোৰ 22 হৈছে দাদা ককা তোমাৰ তুমি ভিডিঅ' বনাব জি না আৰু দোষ তোমাৰ কিমান হৈছে বয়স তোমাক মই দাদা বুলিব লাগে ক'ব গ'লে মই 18 চলি আছে মোৰ 19 হ'ব আৰু সঁচাই নেকি দাদা আৰু তোমাৰ 50 মান হৈছে নে বুঢ়াই হ'লো মই ককা ঘড়ী খেলি এটা সেৱা কৰোঁ এই ককাৰ সেৱা কৰি ল'লোঁ তো গাইজ এতিয়া আমি বজাৰ কৰিব যাওঁ আৰু গোটেইকেইটা ৰেডি হৈছোঁ তো গাইজ আহক কিমান আছে পইচা 200 টকা মুৰ্গী নিব ক হা 200 টকা মুৰ্গী 200 টকাৰো নহয় 300 টকাৰ মুৰ্গী নে বাকী আৰু পইচা আৰু বজাৰ কৰোঁ পাৰ্টি হ'ব ৰাখি আমি বজাৰ কৰিব যাম তো গাইজ চাব পাৰে ইহঁতক কি কৈছিলা তুমি নাই মই একো মই একোৱে নাজানো তো লাহেকৈ ডাঙৰ হ'লো এতিয়া মানে এখন চিকল খুৱাব লাগে মানে চেখৰো মই পাৰ্টি দিম মই নিজে গ'ল নালাৰ পানী খাবি নে খাবানে তুমি তো গাইজ চাব পাৰে তো গাইজ আমি যাই আছোঁ ৰেডি তো গাইজ দেখাই আপোনালোকক গাইজ চাব পাৰে এতিয়া মানে আমাৰ হিৰো প'জ দি আছে এতিয়া ফটো উঠিব আমাৰ কেমেৰামেন মাই ভিডিঅ'টো চাব পাৰে একবাৰ ভিখাৰী আনবা খোজ বেয়া যাই আছো লাগে তো গাইজ এতিয়া মানে মাতকা চাহ খাব যাই আছোঁ গতিকে তাত আপোনালোকক দেখাই আছোঁ চাইডত তো গাইজ ইয়াতে আমি ফটো ভিডিঅ' কৰি আছোঁ তো আমাৰ নাচনি কিবা কাবা মজা বলছে দিছা দোষ নাচনি গাইজ মানে আমি এতিয়া ঠাণ্ডা আনিব গৈছিলোঁ তো আমি 2 লিটাৰ ঠাণ্ডাটো মানে 90 টকা তো আমাক কি কৈছে 99 লিখা আছে 110 টকা দিব লাগে তো আমি 20 টকা কিয় দিম আমি 90 টকাত পাই তো আমি ঠাণ্ডা বিচাৰি ঘূৰিছোঁ না কি কৰিছোঁ হয় এতিয়া কওকচোন কি হৈছে মানে কেছটো মানে 110 টকা খুজি আছে আমাৰ পৰা যোনটো প্ৰাইচ নেকি 90 টকা সেইটো 110 টকা আমাৰ 20 টকা এনে বস্তু আছে 20 টকা পালেতো আমি দুটা গুটকা ল'ব পাৰোঁ নিশ্চয় ল'ব পাৰোঁ সেই দুটা শিখৰত আমি দুইবা খাব পাৰোঁ যোনটো প্ৰাইচ আছে সেইটোৱে ৰাখিব লাগে না এক্সট্ৰা কিয় হেৰি কৰিব লাগে আৰু কিছুমানে ঠাণ্ডাৰো চাৰ্জ লৈ লয় বেছিকৈ ঠাণ্ডা ফ্ৰিজত হ'লে টেষ্টিংটোৱে কিছুমান 20 টকা কিছুমান 25 টকা লাগে কিন্তু লেখা আছে দাম 20 টকা দাম 20 টকা 20 টকাই ল'ব লাগে কিন্তু 25 টকা লয় 25 টকা তো গাইজ সিহঁতে মানে চেলৰ ভিতৰতে ঠাণ্ডা উঠিব যায় চেলৰ ভিতৰত এটা মেইন চেলৰ ভিতৰত ঠাণ্ডা বিচাৰি যায় আৰু যাবিনে কেঁচিলৈ ধৰা দিছে পুৰা কেঁচিলৈ গেছি যায় কাৰণে দাদা চেলত যায় কাৰণে মানে দাদা ঠাণ্ডা হ'ব নেকি ঠাণ্ডা লাগে আৰু দি আছে বোলে কেঁচি আন লৈ আছে তো গাইজ মই এতিয়া আমি খোৱা ৰুমত যাই আছোঁ মানে স্পাইট খোৱা নহ'ল আমি গোটেইকেইটা মিলি পইচা তুলিলোঁ মানে সি নাখায় তাৰ বোলে গলৰো ভোক দেখাই নাযায় এইটো তো আমি এতিয়া মানে ঠাণ্ডা খোৱা নহ'ল এতিয়া ৰুমত যাই আছোঁ তো গাইজ মানে আমি 2 লিটাৰ ঠাণ্ডা বিচাৰি তো লাষ্টত নাপালোঁ বিচাৰোঁতে ঠাণ্ডা মানে এইকেইটা পালোঁ আৰু ষ্টিং লৈ আহিলোঁ वाह क्या सीन है গাইজ ঠাণ্ডা খাম আমি টেষ্টিং খাম তো আমি জীৱন খাই পোৱা নাই সেইকাৰণে আপোনালোকক দেখাই আছোঁ টেষ্টিং খাম দুবাৰ পৰা মই আনিছোঁ মানে
গাইছ খাই দিওঁ এতিয়া মানে বৰষুণ দিছে মোৰ লগত দুটা মানে আহিব তো সিহঁতক আমি ৰখিছোঁ সিহঁতে মানে চিকেন লৈ আহিব তাৰমানে ইয়াতে বহুত দাম আমি চিকেন সিহঁতক লৈ আহিছোঁ চামিনগড়ৰ পৰা তো এতিয়া আমি অলপ ভাত তামচা কৰিম ফাল্টু কৰিম আমাৰ ৰিজৱান তো গাইছ চাব পাৰে এতিয়া মানে বৰষুণ দিছে Oh my godness তো এতিয়া বৰষুণ দি আছে পুৰা একদম Hey, কান চেঞ্জ কৰ কি কি হৈছে ষ্টৰি হৈছে কি হৈছে এটা হাইবাৰ দি তো আমাৰ 25 তাৰিখে মানে শ্বুটিঙৰ কথা আছিল তো শ্বুটিং কিবা কাৰণত নহ'ল তো 2 তাৰিখে নিউ শ্বুটিং হ'ব শ্বৰ্ট ফিল্মৰ তো ব্লগবিলাক চাই থাকিব আৰু যোনটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নাকি তো গাইছ মানে এতিয়া আৰু এটা কথা মানে কোৱাই নহ'ল তো আপোনালোকক কৈ আছোঁ মানে মই দেখাই পাইছোঁ দাড়ি ৰাখিছোঁ তো মানে এইবাৰ যিটো 2 তাৰিখে মানে শ্বুটিং হ'ব তাতে মানে মই ভিলেনৰ ৰ'ল কৰিম তো অলপ ভিলেনৰ দাড়ি চাৰি ৰাখিছোঁ আৰু ভিলেনৰ সাজি লৈছোঁ মই মানে ভিলেন নহ'ম আৰু গাইছ ৰাইট হেণ্ড হ'ব এইটো আমাৰ এইটো ৰাইট হেণ্ড এইটো লেফ্ট হেণ্ড আৰু এইটো মিডল হেণ্ড right hand, left hand, middle hand. Right hand, আপুনি কি ক'ব? আপুনি কি? এই চলি right hand. ঐ বছক চাবি বছ মই left hand. কি ক'বা? লেফ্ট হেণ্ড তুমি মই মানে বিলিন নাই মই তোমাৰ মই বছ তুমি লেফ্ট হেণ্ড তুমি কি কৰিবা নাই মই লেফ্ট হেণ্ড নহয় ই গম পাইছি তো গাইছ চাব পাৰে মিডল হেণ্ড ৰাগ উঠি যায় মিডল হেণ্ড মই কষ্ট তুমি লেফ্ট হেণ্ড এই মিডল হেণ্ড ই মিডল হেণ্ড হ'ব এলাত মিলে তো আমাৰ যিটো হাজোৰ ইউটিউব চেনেল আছিল তাতে 5,000 ছাবস্ক্ৰাইবাৰ আমাৰ হৈ গ'ল তো আপোনালোকক বহুত মৰম দিলে তাৰ কাৰণে ধন্যবাদ আৰু মোৰ চেনেলটো মৰম দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব যিহেতু 100টো হোৱা নাই তাৰপিছত ইফালে আকৌ চাই থাকক আৰু ৰাতি খানা হ'ব এতিয়া 2টা লগতে আহি আছে তো এতিয়া মই মানে তাতে শ্বুটিঙত দিলে ন 2 তাৰিখে শ্বুটিং আছে আমাৰ তাত আমি দাড়ি ৰাখিছোঁ তাৰপিছত এইফালে ভোৰ কাটিছিলোঁ অলপ চিন্তা কৰিছোঁ চুলি কৰিছোঁ এটা প্ৰব্লেম নহয় তো কেনেকুৱা লাগে আপোনালোকে ক'ব তো গাইজ চাই থাকক ভিডিঅ' দেখাইছোঁ তো গাইজ মানে বৰষুণ দিছিল ইয়াতে তো তাৰ কাৰণে লাইনটো নাছিল তো লাইনটো আহিল তো এতিয়া আমি সাধাৰণ যে বনাই আছোঁ লাইনটো মানে একবাৰ আহে একবাৰ যায় সেনেকৈ আছিল তো এতিয়া আমাৰ ৰান্ধনী পিঁয়াজ কুটি আছে তো এতিয়া আমাৰ ৰান্ধনী হেৰি কৰি দিব হয় তাৰপিছত ইফালে আলু ইফালে চিকেন মানে ব্ৰইলাৰ তো গাইছ ইমান এতিয়া কফি হৈছে কফি হ'লে আৰু ৰেডি কফি দেখাই আছোঁ খাম আমি এতিয়া ভাত মানে হোৱা নাই যিহেতু তো গাইছ তো অলপ পাক উঠিব দিয়ক ফেন কফি বনাত মই এক্সপাৰ্ট মানে তো কফিটো মই বনাইছোঁ এইটো অলপ ল' ফ্লেমত দি দিওঁ বাকী এতিয়া কাটিব মানে চব হ'ল তোমাৰ তো গাইজ আপোনালোকক দেখাইছোঁ তাৰমানে এইটো এটা মোৰ লগ আৰু এইটো মোৰ স্কুলৰ লগ তো আজি আমি একেলগে পঢ়া ক্লাছ 6ৰ পৰা তো আজি মোৰ বাৰ্থডে কাৰণে মাতিছোঁ যে কি আহিছে বহুত দিনৰ বহুত বছৰ পিছত 6 বছৰ পিছত আজি আমি 5 বছৰ পিছত আজি আমি লগ পাইছোঁ তো লগ পাই ভাল লাগিল তো এতিয়া আমি গোটেইবিলাকে হেৰি কৰি আছোঁ মানে খানা বনাই আছোঁ তো আপোনালোকক দেখা দিম আপোনালোকে চাই যাওঁ এতিয়া কফি হ'লে আৰু তো কফি আমি কৈছে আৰু কফিটো খাওঁ দিওঁ নাকি
গাইজ এতিয়া আমি তো গাইজ এইবিলাক হ'ল চিকেন মানে ব্ৰইলাৰ তো এইফালে হ'লে বোলে পিঁয়াজ ভাজি আছে তো তোমাৰ ৰান্ধনি কি খবৰ আঞ্জাটো ভালকৈ বনাবা একদম মজা ঠিক আছে বাৰু মই ৰান্ধনি তুমি তোমাক কিয় বনাব দিছোঁ তোমাৰ ভাল লাগে এইবিলাক চিকেন তো এইবিলাক আলু তো গাইজ এতিয়া মানে আমি খানাটো বনাই আছোঁ আৰু চিকেন তো মানে আপোনাৰ লগত এটা কথা ক'ব পাহৰি গৈছিলোঁ মানে ভাবিছিলোঁ ক'ম বুলি তো কথাটো মানে এনেকুৱা হ'ল আমাৰ মানে যেতিয়া শ্বুটিং আছে তো দুদিন শ্বৰ্ট ফিল্ম আহিছে এখন মানে আপোনাৰ ছোৱালী লাগিছে তো ছোৱালী মানে আগত যিটো আছিল মানে তাৰ মানে কিবা বোলে এডমিশ্যন লৈছে তাই আহিব নোৱাৰে তাৰপিছত সিফালে আকৌ মোৰ লগৰ ছোৱালী কৈছিল তাই বি এৰ এক্সাম আছে বি এছ চিৰ এক্সাম চলি আছে বোলে তো সেইকাৰণে আহিব নোৱাৰে যদি কোনোবাই কৰিব বিচাৰে শ্বুটিং আমাক মোক কমেণ্ট কৰিব মোৰ ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম তো তাতে মেছেজ দিলে হৈ যাব কোনোবাই যদি কৰিব বিচাৰে তো আমাৰ ফটোটা ৰাখিব মই থাকিম মই যদি জানাই মিলাই লওঁ গাড়ী চাড়ী ৰাখিছোঁৱেই তো যদি কোনোবাই ইণ্টাৰেষ্টেড তো মোক ইনষ্টাগ্ৰামত মেছেজ দি দিব গাইছ এইফালে এতিয়া আমাৰ খানা বনাই গাইছ এতিয়া মানে আমাৰ আঞ্জা ৰেডি হ'ল তো তো গাইছ এতিয়া মানে খানা তো গাইছ এতিয়া খানা ৰেডি হ'ল তো আমি বাঢ়ি আছোঁ খাম এতিয়া ইয়াক মানে ৰুমৰ পৰা উঠাই লৈ আহিছোঁ ই অকলে অকলে ভাত খাই আছিল তাক আমি কিমান কৈছোঁ খাবা তাৰ কাঁহীটি দাঙি লৈ আহিছোঁ তাক ঘৰৰ পৰাই তো গাইছ কি কৰা তো এবাৰে আমাৰ জয়দনে কাঁহী গুচি আছে চালি আজি কি চুৰ কৰিছা মানে মানে চালি ভাত খাব মানে চাতি ইমান इतनी इतनी छोटी प्लेट में हो जाएगा तुम्हारा बच्चों की तरह खा रहे हो भाई हमको भी चाहिए तो गाइस इतना में हाथ खाओ ओ दादा मने मने है राक्षस तो गाइस इतना আমি খালি কৰি দিম এটা খানা খাম হাত বাটিটা বাৰুতে মই গামছাটো পাই দিম গামছাটো কৈ গামছাটো কৈ গামছাটো জুই পিন্ধি আছে তো গাইস দরজা বন্ধ করে দেব हाँ हो ओके ब्रो कोई बात नहीं और दहा चलार पिছত क्या काहि ধোৱা আমি তো গাইস এটা মানে ওয়ান্ডার থৈ ললো এটা আমি কাহি দিওঁ লাইনত যা এইটো বেছি Vamos, Michel. Vamos, Leo. Tambay lo. Tatlo andyan mo. Tisu. Satu bibili mga alo pa. So guys, mo ito before sorry at lang. Hello. Alo ko. Alo ko. Eh dia. Mo tundo. Ini lagi. Tisu. So guys, udah, yo, kita.